নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন এছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু মই এই চেনেলটোত সকলোবোৰ অসমৰ নতুন নতুন খবৰ লৈ আহোঁ। আৰু আপোনালোকে যদি চেনেলটো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, আজিৰ খবৰটো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আহিছে। খবৰটো ডাকঘৰৰ হয়। ডাকঘৰৰ এটা স্কিম ওলাইছে, সেইটো হ'ল স্কিমটোৰ নাম হ'ল জীৱনশৈলী। বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতে কৈছে যে ডাকঘৰৰ এই স্কিমৰ অধীনত মাত্ৰ 50 টকা জমা কৰি লাভ কৰক 4.3 লাখ টকা। পোষ্ট অফিচৰ ৰেকাৰিং সাধাৰণতে 5 বছৰৰ বাবে হয়, কিন্তু আবেদন কৰি আপুনি আৰু 5 বছৰ বৃদ্ধি কৰিব পাৰিব। বন্ধুসকল, আৰু ইয়াত কৈছে যে বেংক বা ডাকঘৰত ৰেকাৰিং একাউণ্ট আছেনে, আৰু যদি আছে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ৰেকাৰিং একাউণ্টত ডিপ'জিট সংক্ৰান্তীয় কিছু নিয়ম শিথিল কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। ডাকঘৰত যিসকল ৰেকাৰিং ডিপ'জিট বাকী ৰৈছে তেওঁলোকৰ এইবাৰ মাৰ্চ, এপ্ৰিল, মে', জুন মাহৰ কিস্তি 31 জুলাইৰ ভিতৰত জমা কৰিব পাৰিব। এই ক্ষেত্ৰত একাউণ্টৰ হোল্ডাৰৰ পৰা লোৱা নহয় কোনো অতিৰিক্ত চাৰ্জ। ৰেকাৰিং ডিপ'জিট স্মল ছেভিংছৰ ক্ষেত্ৰত সকলোতকৈ লাভজনক। জানো হওক ৰেকাৰিং ডিপ'জিট সম্পৰ্কত গুৰুত্বপূৰ্ণ কিছু তথ্য। আৰ.ডিত অৰ্থাৎ ন্যূনতম জমা 100 টকা মাহে জমা কৰিব লাগিব। টকা জমাৰ ওপৰত নিৰ্ধাৰিত সুতৰ হাৰ লাভ কৰিব। প্ৰতিদিনে কম পৰিমাণে টকা জমা কৰি আপুনি এই স্কিমৰ সহায়ত ডাঙৰ ফাণ্ড জমা কৰিব পাৰিব। পোষ্ট অফিচৰ ৰেকাৰিং সাধাৰণতে 5 বছৰৰ বাবে হয়, কিন্তু আবেদন কৰি আপুনি আৰু 5 বছৰ বৃদ্ধি কৰিব পাৰিব, অৰ্থাৎ 10 বছৰ। টকা জমা দিয়াৰ বাবে পোষ্ট অফিচত বা বেংক যোৱাত বাধ্যতামূলক নহয়। আপুনি অনলাইনৰ জৰিয়তে টকা জমা কৰিব পাৰে। আৰু ইয়াতে কৈছে যে টকা জমা দিয়াৰ বাবে পোষ্ট অফিচ বা বেংক যোৱাৰ বাধ্যতামূলক নহয়। আপুনি অনলাইনৰ জৰিয়তে টকা জমা কৰিব পাৰে। ন্যূনতম 100 টকা প্ৰতি মাহে জমা কৰিব লাগিব। ইয়াৰ ওপৰত যিমান টকা জমা কৰে তাৰ কোনো নিৰ্ধাৰিত সীমা নাই। আপুনি প্ৰতিদিনে 50 টকা জমা কৰিলে মাহে 1500 টকা হয়, আৰু ডিত 5.8% কোৱাৰ্টাৰলি চক্ৰবৃদ্ধি সুদ দিয়া হয়। এই হিচাপত 5 বছৰত 1.05 লাখ টকা হ'ব। 10 বছৰত হ'ব 2.75 লাখ টকা, আৰু 15 বছৰত হ'ব 4.3 লাখ টকা। আৰু ডিত ছিংগলৰ লগতে জইণ্ট একাউণ্টটো খুলিব পাৰে। বন্ধুসকল, এইটো বহুত ভাল খবৰ ডাকঘৰৰ ফালৰ পৰা আহিছে, আৰু আপোনালোকে অতি শীঘ্ৰেই এই একাউণ্টটো খুলি ল'ব পাৰে। থেংক ইউ।